নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা বগৰী মিঠা আচাৰৰ ভিডিঅ' লৈ আহিছোঁ। এই বগৰীখিনি প্ৰথমতে মই অলপ পিটিকি লৈছোঁ আৰু দেখিছে মই হাতেৰে বগৰীখিনি প্ৰথমতে পিটিকি লৈছোঁ এনেকৈ। তাৰ পাছত মই এতিয়া এখন কেৰাহীত বগৰীখিনি আচাৰ বনাম। তাৰ পাছত অলপ গুড় ল'লোঁ। গুড়খিনি এনেকৈ মিহি কৰি চকলিয়াই লৈছোঁ। তাৰ পাছত এখন কেৰাহীত তেল দিছোঁ। তেলখিনি অলপ সৰহকৈ দিছোঁ। একেবাৰে গেছটো আমি ল' কৰি লৈছোঁ, ল' ফ্লেমত ৰাখিছোঁ। আপোনালোকেও ল' ফ্লেমত ৰাখিব। তেলখিনি মই অকণমান বেছিকৈ দিছোঁ। এতিয়া তাৰ পাছতে গুড়খিনি দি দিম ইয়াত তেলতে, তেতিয়া আচাৰটো বেছি টেষ্টি হয়। তাৰ পাছত দুখিলা তেজপাত দি দিছোঁ। তাৰ পাছত মিহি কৰি লোৱা গুড়খিনি দি দিছোঁ। গুড়খিনি অলপ সময় ভাজি থাকিম, তেনেকৈ অলপ গৰম হ'বলৈ দিম, গুড়খিনি গলি যোৱালৈকে। তাৰ পাছত হেতাই গুড়খিনি অলপ মিহলি কৰি দিছোঁ। এতিয়া দেখিছে গুড়খিনি ফেন উঠি আহিছে। ইয়াৰ পাছতে বগৰীখিনি দি দিম। এনেদৰে বগৰীখিনিও অলপ দেৰি ভাজি থাকিম লাহে লাহে। গেছটো একদম বঢ়াই নিদিব, একেবাৰে ল' ফ্লেমত ৰাখিব। এনেকৈ অলপ দেৰি ভাজি থাকিম। তাৰ পাছত মই মছলা লৈছোঁ অলপ। ইয়াত আছে জিৰা গুড়ি, ধনিয়া গুড়ি, জিৰা, কালজিৰা এনেকৈ মিহি কৰি লৈছোঁ। তাৰ পাছত মছলাখিনি দি দিম আৰু লগতে শুকান জলকীয়া গুড়িও আছে। এতিয়া মছলাখিনি মিহলি কৰি এনেকৈ আৰু অলপ দেৰি ভাজি থাকিম। ইয়াৰ পাছতে মই সোৱাদ অনুসৰি নিমখ অলপ ছটিয়াই দিম। নিমখটো দিলে অলপ টেষ্টি হ'ব। টেঙাত অকণমান নিমখ দিলে ভাল লাগে।